নমস্কাৰ বন্ধু বান্ধৱীসকল মই মোৰ ইউটিউব চেনেল জেলমেজনাকৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰেচিপিৰ ভিডিঅ' নহয় অন্য ধৰণৰ এটি ভিডিঅ' লৈ আহিছোঁ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি এঠাইত ফুৰিবলৈ যাম। আমি এতিয়া কলৈ যাম সেইটো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক, তেতিয়া গম পাব। এতিয়াই নকওঁ বাৰু। এই আমাৰ ভণ্টি আহি আছে, আমি আটাই মিলি যাম। ইহঁতৰ মানে খুব ফূৰ্তি আৰু যাবলৈ পালে সেনেকৈ ক'ৰবাত ফুৰিবলৈ। এয়া আমাৰ লগত যাব মাজু খুৰীদেউ, মা আৰু যাব আমাৰ ধুনু আৰু আমাৰ খুৰাৰ ছোৱালী আৰু খুৰাৰ ল'ৰাকেইটা। এনেকৈ আমি আটাইখিনি যাবলৈ ওলালোঁ। এই ঠাইখন মোৰ খুব প্ৰিয়। ইয়াতে মোৰ হাইস্কুলীয়া জীৱনটো পাৰ হৈছে। এতিয়া আমি গৈ আছোঁ। চাৰিওফালে ধুনীয়া প্ৰাকৃতিক মনোমোহা দৃশ্যবোৰ চাই আমি আমাৰ গন্তব্যস্থান প্ৰায় পাওঁ হৈছোঁৱেই। ইয়াতে আমাৰ খুৰীদেৱে কিছু বজাৰ কৰি ল'লে। এতিয়া আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিম। চাই থাকক, আপোনালোকে গম পাব। তালৈ গৈ আছোঁ। আমি আহি পালোঁ। এয়া হ'ল আমাৰ বাইদেউ আৰু ভিনদেউৰ ঘৰ। আমি ইয়ালৈকে আহিছোঁ। এয়া আমাৰ বাইদেউ আহি একদম খোৱাৰ যোগাৰ কৰি আছে। মই অলপ সহায় কৰিও দিলোঁ। সকলোৱে একদম খোৱাত ব্যস্ত হৈ গৈছে। আমি দিনটো খুব ফূৰ্তিৰে কটাই ভাত পানী খাই মেলি যাবলৈ হ'ল। এইটো আমাক দি পঠিয়ালে। তাৰপিছত সকলোৰে পৰা আমি বিদায় মাগি ঘৰলৈ গমন কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, লগতে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।